Hey guys, welcome back to my channel. So guys, আজি মই কৰিম আনবক্সিং। মই কিহৰ আনবক্সিং কৰিম আপোনালোকে এটো থাম্বনেল চাই কিনে গমে পাইছে। হয়, মই আজি নাৰিকলৰ আনবক্সিং কৰিম, মানে নাৰিকল কাটিম। তো ভিডিওটো শেষলৈকে চাই থাকিব। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো শেষলৈকে চাব। যদি ভাল লাগে লাইক, কমেন্ট, শেয়াৰ কৰি দিব বুলি আশা থাকিল। লগতে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। তো ভিডিওটো চাই থাকক। এইটো নাৰিকল আনবক্সিং কৰিম। এতিয়া কাটো আৰু নাৰিকলটো। ইমান কষ্টকৈ কাটি আছো, ভাল নাই বেয়া পাছতহে গম পাম। ইয়াৰ পৰা আপোনালোকে কি শিকিব পাৰিলে, কাম কৰি যোৱা কিন্তু ফলৰ আশা নকৰিবা। ঠিক তেনেকৈ ইউটিউবত ভিডিঅ' আপলোড কৰি যোৱা, কিন্তু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ আশা নকৰিবা। এতিয়া এইটো কাটা হৈ গ'ল, এইটো এতিয়া ৰুকি দিব লাগিব। বলক এতিয়া ৰুকি দিওঁ। এতিয়া এইটো ৰুকি দিম ধুনীয়াকৈ। আপোনালোকে নাৰিকল কাটিব জানে নাই কমেণ্ট কৰি জনাব। এইটো ৰোকা হৈ গ'ল। এতিয়া এইটো ফালিম, ফালি কিনে ভাল আছে নে বেয়া আছে চাম। আপোনালোকে চাই থাকক। ভাল হ'ব লাগে, পানী আছে না।
এতিয়া চাওঁ ভাল নে বেয়া। পানী পেলাটো ওচৰৰ পৰা ধৰিব। পানী নাইয়ে বেছি। ঠিকেই আছে, সিমান কিন্তু ভাল নহয়, সেইটো চাই লওক। তথাপি চলে আৰু। এতিয়া পানীখিনি খাই চাওঁ নাৰিকলৰ টেষ্ট বা কেনেকুৱা চাই লওঁ। অলপ টেষ্টটো কম, মানে ডাব নাৰিকলৰ বেছি টেষ্ট থাকে, এইটো শুকান না, টেষ্টটো নাই পানীটোৰ।